নমস্কাৰ, মোৰ নাম শ্ৰী মানসপতি মালী। এই ভিডিঅ'টো চাই থকা সকলোলৈ মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মই এটা বেলেগ বিষয় লৈ আপোনালোকৰ মাজত আহিছোঁ। এই বিষয়টোৰ নাম হ'ল প্ৰেম। বিষয়টো আৰম্ভ কৰাৰ আগতে আকৌ এটি কথা কৈ লওঁ। যোনে যোনে মোৰ চেনেলটোত ভিডিঅ'বোৰ নতুনকৈ চাই আছে, এই ভিডিঅ'টো তেওঁলোকক মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু সকলোৱে যাতে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি আনকো চোৱাৰ সুবিধাকণ দিয়ে। আজি আমি বিষয়টোৰ ওপৰত প্ৰেম ভালপোৱাৰ ওপৰত আলোচনা কৰোঁ। মোৰ মতে প্ৰেম হ'ল এনে এক বান্ধোন, স্বৰ্গীয় অনুভূতি, য'ত দুটি মনৰ লগতে দুখন হৃদয়ৰ মিলন হয়। প্ৰেম হ'ল দুজন মানুহক চিৰদিনৰ বাবে একলগ কৰা প্ৰতিশ্ৰুতি। প্ৰেম হ'ল হাজাৰ দুখৰ মাজতো ইজনে আনজনক দিয়া সঁহাৰি। ইজনে আনজনৰ প্ৰতি থকা অশেষ ভালপোৱাৰ লগতে নিজতকৈ বেছি বিশ্বাস থকাকেই কয় প্ৰেম ভালপোৱা। সৰু সৰু কথাতে কাজিয়া কৰি ভালপোৱা, অথচ কাজিয়া কৰিও খং নকৰি এক বেলেগ আনন্দ পোৱাকে কয় প্ৰেম। ভালপোৱা মানে কি? আপোনালোকৰ মতামতসমূহ তলৰ কমেণ্ট বক্সত জনাব আৰু এই ভিডিঅ'টো আকৌ এবাৰ কৈছোঁ, এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। আকৌ লগ পোৱাৰ আশাৰে ধন্যবাদ।